কাম নকৰা মনত এটা ভূতে বাহা লৈ বুলি কোৱাটো চিন্তা নকৰা ব্ৰেইনত আমাৰ ইয়াত ল'ৰাবিলাকৰ সেইকাৰণে নেগেটিভ এটা আহিছে এতিয়া মেছেজ বিলাকত লিখি থাকে যোৱাকালি কোনোবা এজনে বহুত ভাল এটা ভাষণ দিছে তাত মানে বেলেগ 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 লিখিছে এতিয়া মই ইয়াতে ভাষণ দি আছো কোনোবা ফেচবুকত দি আছে তাত বেয়া বেয়া লিখিছে এই কুকুৰ চাকৰিটো কেতিয়া দিবি বুলি কিনে এই কুকুৰ তোক ভোট দিছিলো নহয় মোক কি দিবি এনেকে লিখি আছে সি কিন্তু ইয়াৰ জীৱনটো মই ঠিকা লৈছো নেকি হয়নে তাৰ জীৱনটো মই ঠিকা লোৱা নাই মই ৰাজহুৱাভাৱে যিখিনি পলিচি কৰিব লাগে কৰিছো সবৰ কাৰণে কাম কৰিব লাগে কৰিম আজি যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3 কোটি মানুহে যদি আজিয়ে কয় যে মোক চলাই কিনি দিয়ে ক'ৰ পৰা কিনি দিব পেন কিনি দিব বুলি ক'ৰ পৰা কিনি দিব এতিয়া এইবিলাক মানসিকতা তাতকেতো বহুত ডাঙৰ কাম কৰি আছে তেখেতে অসমৰ কাৰণে অৰুণোদয় আঁচনি দিছে এই যে ঋণ মাফ কৰি দিছে আমাৰ বন্ধন বেংকৰ ঋণ মাফ কৰিব ধেমালি নেকি হাজাৰ হাজাৰ মানুহে বন্ধন বেংকৰ ঋণ লৈছে আমাৰো বেছি বছৰ হোৱা নাই 2-2.5 বছৰ হৈছে আমি বন্ধন বেংক বাদ দিয়াটো আমিও বন্ধন বেংকতে আৰম্ভ হৈছিলে আমাৰো জীৱন তো সেই কাৰণে আজি এই নেগেটিভ কথাটো কিয় আহিছে তাৰ কাম নাই নহয় যেতিয়া কৰ্ম কৰে মানুহৰ ঘাম ওলাই ব্ৰেইনটো ইউজ হৈ থাকে তেতিয়া বেয়া চিন্তা নাহে তো সেই কাৰণে মই আমাৰ মহিলাসকলক কৈছো যে ল'ৰা ছোৱালীক যেতিয়া আপুনি জ্ঞান দিব স্কুলত পঠাব কিবা পঠাব সেই সময়ত ক'ব নালাগে কি আমি ভালকে পঢ় নহলে কাম কৰিব খাব লাগিব নহলে ডাঙৰ হলে কামে নকৰে সবে এতিয়া আৰু কাম নকৰিলে খাব নাপালে সি বেয়া কাম কৰিব সেই কাৰণে আজি উগ্ৰপন্থী হল আমাৰ ল'ৰাবিলাক বেয়া নাপাব আমাৰ সংগ্ৰামী লিডাৰ বিলাক আহিছে আমাৰ ভুলটো ক'ত হৈ গ'ল এটা সময়লৈকে ঠিকে আছে আমাৰ জাতিটো বাঁচাব লাগে মাতৃভাষা বাঁচিব লাগে আমি মানে ৰাজ্য পাব লাগে দেশ পাব লাগে বেলেগে আমাক ঠগাইছে সবলৈকে ঠিকে আছে আন্দোলন কৰ সবে আমাৰ শত্ৰু লাগিলে মাৰ বোমা দি জি দি সব লাগে ঠিকে আছে কিন্তু সেইজন ল'ৰা কোৱা নাই কালি আন্দোলন শেষ হলে তুমি কি কৰিবা হয়নে আন্দোলন শেষ হলে তুমি কি কৰিবা তাক ল'ৰাটো কোৱা হোৱা নাই এটা লেভেললৈকে তাক কোৱা হৈছে যে সি মোৰ শত্ৰু সি আমাক পইচা দিয়া নাই তাক মাৰ ঠিকাদাৰে সি আমাক পইচা দিয়া নাই আমাৰ আন্দোলন আছে তাক মানে উঠাই আন সব কোৱা হৈছে পুলিচে আমাক সহায় কৰা নাই তাক মাৰ আৰ্মিক মাৰ সবকো মাৰ সব কোৱা হৈছে আমাৰ জাতি বাঁচাব লাগে দেশ বাঁচাব লাগে কিন্তু অহাকালি আন্দোলন শেষ হোৱাৰ পিছত কি কৰিম আমি পিছত ভাইহাত পুনৰ গৈ পেলাই আন্দোলন শেষ হোৱাৰ দিনা গাঁৱত যাই মা দেউতাৰ লগত থাকিব লাগিব সমাজৰ লগত মিলিব লাগিব ভাল এটা কাম কৰিব লাগিব সেইবিলাক কথাবিলাক আজি নোযোৱাৰ কাৰণে কিছুমান ল'ৰাবিলাক উত্তপ্ত পৰিৱেশ কৰি আছে